সেইদিনা আছিলে 18 মাঘ আৰু 1 ফেব্ৰুৱাৰী 2026 চন। এই দিনটোতেই আমাৰ জীৱনৰ বিশেষ কৰ্মভাগ আয়োজন কৰা হৈছিল মোৰ মাৰ ঘৰত। মাৰ বিশেষ অভিজ্ঞতা নাই এইবোৰ কামত, কাৰণ আগলে বুলিবলৈ পাছলে বুলিবলৈ ঘৰৰ একমাত্ৰ ছোৱালী মই, সেইকাৰণে আমাৰ খুৰী শাহুৱে শিকাই আছে। এই মুহূৰ্তকণ সাঁচি ৰাখিবৰ কাৰণেহে মই ভিডিঅ'টো ফেচবুকত আপলোড কৰিছোঁ। হয়তো ফোনটো বেয়া হ'লে ভিডিঅ'টো হেৰাই যাব, কিন্তু ফেচবুকৰ পৰা বহু পুৰণি ভিডিঅ' চাব পাৰিম আগলৈও। খুৰী শাহু, মা শাহু, বাই শাহু সকলোবোৰে মোক এনেদৰে অকণ অকণ খোৱালে। মোৰ বৌ, জাঠাই, মাহী সকলোবোৰ আহিছিল। ঠাইভেদে এই সকাম ভাগৰ নিয়মবোৰ বেলেগ বেলেগ হ'ব পাৰে। আমাৰ ফালে এই সকাম ভাগৰ কাৰণে 9 গৰাকী, 5 গৰাকী, 7 গৰাকী, 3 গৰাকী এনেদৰে গোপিনীৰ প্ৰয়োজন। আমাৰ গোটেইকেইগৰাকী ঘৰৰে হয় আৰু এনেদৰেই এই নিয়ম ভাগ আমাৰ ভালে ভালে পাৰ হৈ গ'ল। সম্পূৰ্ণকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ মাৰ ঘৰটো বনাই আছে, ইমান ভালদৰে হোৱাগৈ নাই। বহুত খেলি মেলি হৈ আছে। আপোনালোকেতো জানেই এটা ঘৰ ভাঙি থ'লে কিমান দিগদাৰ হয়। মই নতুন ঘৰতে আমাৰ এই কামভাগ কৰা হ'ল। মোৰ মনটো ভাল লাগি আছিল যদিও কোনোবাখিনিত হয়তো অকণমান বেয়া হৈ আছিল, কাৰণ মাৰ ঘৰত মই এই সকাম ভাগৰ বহুদিনৰ আগতে গৈছিলোঁ। কিছুমান মানুহে কৈছিল যে সকাম ভাগ হৈ যোৱাৰ পাছত ঘৰত থাকিব নালাগে, মাৰ ঘৰত, আৰু সেইদিনাখনিয়ে মই শাহুমাহঁতৰ লগত গুচি অহা কথা আছিলে। সেইকাৰণে মনটো বেয়া, দেউতাহঁতৰো মন বেয়া আৰু অলপ চলপ। তথাপিতো কি কৰিব, ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া এখন ঘৰৰ দায়িত্ব পালন কৰিবলৈতো আহিবই লাগিব। এইখিনিতে এটা কথা কওঁ, কোনোবাই হয়তো সুধিব পাৰে মানুহজন কেনি গ'ল। আমাৰ এইফালে মানুহজনক নোখোৱাই অকল মানুহগৰাকীকে খুৱায়। তথাপিতো তেওঁ আহিব পাৰিলে হয়, কিন্তু তেওঁ কামত গৈছিলে, ছুটি নাপালে। তেওঁৰ মনটো ইমান এটা ভাল নহয়, তথাপিতো আৰু উপায় নাই ন, আহিব নোৱাৰিলেনো কি কৰিব। জীৱনৰ প্ৰথম অভিজ্ঞতা হিচাপে এই সময়খিনি মোৰ বহুত ভাল লগা সময়, সেইকাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কিয়নো মই এজনী কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে ফেচবুকত কাম কৰি আছোঁ, ভাল বেয়া সকলো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। কোনেও যাতে বেয়া কমেণ্ট নকৰে ভিডিঅ'টো চাই, আৰু আপোনালোকৰ ফালে এনেকুৱা হয়নে নিয়মবোৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোক দাদাই কি কৈ আছে জানেনে, পূৰা হাঁহি আছে। সি মোক কৈ যে তই মুখখন পটক পটক মেলিছ, কি কৰিব। আমাৰ মায়ে কওঁতে যে মোক ইমান স্পীড খোৱালে, মই ইকণৰ পিছত সিকণ খাবলৈ টাইম নাপালোঁ, গেলি থৈ দিবলগীয়া হ'ল। ভগৱানক অশেষ ধন্যবাদ মোক এই সুখকণ দিয়াৰ বাবে। তথাপিতো বহুত আছে আগলৈ বাকী। সেই সময়খিনি যাতে ভালে ভালে পাৰ হয়, আপোনালোকে মোক আশীৰ্বাদ কৰিব। জীৱনৰ এই সময়খিনি কেনেকুৱা হয়, এগৰাকী মাক হিচাপে আপোনালোকেতো ভালদৰে অনুভৱ কৰিব পাৰিব। আৰু ময়ো সেইকাৰণে সাঁচি ৰাখিলোঁ যে মোৰ পিছত মন গ'লেই মই এই ভিডিঅ'টি চাব পাৰিম। ভিডিঅ'টো দিয়া অকণমান পলম হ'ল, সেইকাৰণে বেয়া নাপাব আপোনালোকে, কাৰণ মই ভিডিঅ'টো দিওঁ নিদিওঁ ভাবি আছিলোঁ। বোলো দিয়ে দিওঁ আৰু কিনো, সকলোৱে দিয়েই, আৰু পিছত কেনেবাকৈ পটককৈ ডিলিট হৈ যাব লাগিলে মই আকৌ বিচাৰি নাপাম। আমাৰ এইফালে পঞ্চামৃত খুৱাওঁতে পাটৰ কাপোৰযোৰ পিন্ধি ল'ব লাগে। আপোনালোকৰ ফালে বাৰু নিয়মটো এনেকুৱাই হয়নে? আৰু শেষত ফটো দুকপিমানৰ সৈতে আজিলৈ আহিছোঁ দেই, বাই। ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু অনাগত দিনবোৰৰ কাৰণে সকলোৰে আশীৰ্বাদ মাগিছোঁ। ধন্যবাদ।